Guys, good morning. Welcome to my channel pranajalporakhassam. আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক। ৰাতিপুৱাই ওলাই আহিছোঁ খোজ কাঢ়িবলৈ। চাই থাককচোন আমাৰ গাঁৱৰ পৰিৱেশটো। ৰ'দটো অলপ অলপ ওলাইছে আৰু এইটোৱে আমাৰ ৰাস্তা। ভগা চিগা হৈ গৈছে, বনোৱা নাই এতিয়ালৈকে। আপোনালোকে শুই উঠি ৰাতিপুৱা খোজ কাঢ়ে জনাবচোন। মই কাঢ়ো কিন্তু মাজে সময়ে। চাওকচোন কিমান ধুনীয়া সুন্দৰ পৰিৱেশ, পথাৰৰ মাজৰ অকলশৰীয়া ৰাস্তাটো। চাই থাককচোন এইবিলাক সোণালী পথাৰ। মই যে আনকালে দেখাই থাকোঁ সেইখন পথাৰ নহয়, এইখন হৈছে বেলেগ পথাৰ। এইটো ৰাস্তাই গৈ থাকিলে আহোম পথাৰ বুলি কয়, বেলেগ এখন গাঁও পায়। চাই থাকক কিমান ধুনীয়া লাগে ৰাতিপুৱা পৰিৱেশটো। খোজকাঢ়ি কাঢ়ি অলপ গৈ দিছোঁ, গা চাও বিষ হৈছে, সেইকাৰণে খোজকাঢ়ি দিছোঁ ভাল লাগক বুলি। বেলিটো আহি চকুতে পৰিছে, ৰ'দটো ওলাইছে আৰু। চাই থাকক ভিডিঅ'টো আগলৈ, দেখাই আছোঁ জেগাবিলাক। এইবিলাক কলপুলি দেখিছে নহয়, আমিয়ে ৰোৱা হয়। আমি মানে মাজে সময়ে গছপুলি ৰুওঁ নহয়, ৰাস্তা কিনাৰত ৰুওঁ, বহুত ৰুলোঁ। এইবিলাক ৰুওঁতে আমি সৰু সৰু হৈ আছিলোঁ, এতিয়া বহুত ডাঙৰ হ'ল, কলেই লাগিব হ'ব চাগে। এইফালে চাওক, বেলেগ গাঁওবিলাক ধৰিবই পৰা নাই, কুঁৱলী পৰি আছে অলপ। এইফালে দিহিমুখ বুলি কয় জেগাডোখৰ নাম। যাওঁ এতিয়া ঘৰলৈ উভতো। মোৰ ৰেগুলাৰ ডিউটি আছে নহয়, গৰু এৰাল দিয়া। গৰু এৰাল দি লওঁ, এৰাল দিয়াৰ পিছত কি কৰোঁ চাই থাকক ভিডিঅ'টো আগলৈ। আপোনালোকক মই দেখাই থাকিম যিমান পাৰোঁ, যি পাৰোঁ। আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি সকলোলৈ আশা থাকিল। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব। আপোনালোকক যিমান পাৰোঁ, মই যি পাৰোঁ সকলো দেখাই থাকিম। এইখিনি মাটি চাওকচোন, কিমান মাটি খেতি নকৰিলে এইবাৰ। বহুত মাটি খেতি নকৰিলে, মানে কি হয়, খেতি কৰাতকৈ মানে জেউৰাটো বেছি দিব লাগে, সেইকাৰণে খেতিয়ে নকৰিলে। মহাশয়ক নিব লাগে এৰাল দিবলৈ, কেনেকুৱা যেনি কৰিছে। এইটো আমাৰ পদূলিটো। দেখাইছোঁ দেই। এই ফুলজোপা নামটো কি বাৰু? এই ফুলজোপা নামটো ময়ো নাজানো। এই ফুলজোপা নামটো কোনে কোনে জানে জনাবচোন। আৰু এইজোপা এই দুজোপা ফুলৰ মই নামেই নাজানো, কিন্তু ৰুইছোঁহে। হাই গাইছ, গৰু এৰাল দিয়া কাম মোৰ হৈ গ'ল।
যাওঁ ঘৰলৈ। চাই থাকক ভিডিঅ'টো আগলৈ। গাঁৱলীয়া ল'ৰা যেতিয়া ঘৰৰ কামবিলাক কৰিবই লাগিব ন। গৰুৱে এৰাল দিয়া, কিবা কোৰ মৰা বা পথাৰলৈ যোৱা, যিমান পাৰোঁ কৰোঁ আৰু দেই। মই কামত ভয় নকৰোঁ, কিন্তু কামত ভয় কৰাটোৱে ভুল। যিমান পাৰোঁ আধা হ'লেও কৰোঁ। এতিয়া টাইম হৈ গ'ল 10টা। মই ৰাতিপুৱা আহাৰটো খাই লওঁ। এয়া আছে মূলা আৰু আলু, তাৰপিছত এয়া খলিহনা মাছ ফ্ৰাই, এইটো হৈছে কেঁচা জলকীয়া। মই নিমখ নাখাওঁ। এতিয়া খাই লওঁ পটাপট। এতিয়া বাজি গ'ল দিনৰ 11টা। কাম আছে মোৰ এতিয়া, মানে নিজে তামোল পুলি এখিনি পচাইছিলোঁ। তামোল পুলিখিনি অকণমান প্ৰতিপালন কৰোঁ, তেতিয়াহে আকৌ সোনকালে ডাঙৰ হ'ব। ভিডিঅ'টো চাই থাকক। চাওক তামোল পুলিখিনি কেনেকুৱা হৈছে জনাব। নিজে যোৱা বছৰ পচোৱা ওলাইছে আৰু এইখিনি তামোল হৈছে 2 বছৰ হ'ল। এইখিনি অলপ ডাঙৰ হ'ল। কেনেকুৱা হৈছে জনাব। তামোলৰ পুলিখিনি অলপ খুচৰি দিছে, মাটিটো বহুত আট খাই গ'ল মানে। লাহে মাৰি দিছোঁ, উপায় নাই। গোটেই ওপৰত কঁঠাল গছ এজোপা আছে, কঁঠালৰ পাত পৰি গোটেই হাবি হৈ গ'ল। খুচৰি দিলেহে যদি সোনকালে আৰু অলপ ডাঙৰ হয়। আপোনালোকে কেনেকৈ পচাই জনাবচোন। এয়া মোৰ তামোলৰ পুলি খুচৰা কাম হৈ গ'ল। পানী দিব লাগিব অলপ, গধূলি সময়ত পানী দিম। এয়া চাওক কেনেকুৱা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে জনাব আপোনালোকে সকলোৱে। যিমান পাৰোঁ দেখাইছোঁ আৰু নিজে যি কৰোঁ সিমান নিজৰ ওপৰতে দেখাইছোঁ। আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই বাই।